তো আজি আমি চাম আছামিজ ল্যাঙ্গুৱেজটো কিবোৰ্ডত কেনেকৈ লিখিব পাৰি আছামিজটো কেনেকৈ আমি লিখিব পাৰোঁ আছামিজটো কম্পিউটাৰত কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ আছামিজ আখৰ লিখিবলৈ হ'লে কি কৰিব লাগিব তো তোমালোকে প্ৰথম কি কৰিবা আকুতি ছফ্টৱেৰটো ইনষ্টল কৰি ল'বা আবার ৰামধেনু থাকিলে ৰামধেনু কৰি ল'ব পাৰা এটা মই আকুতিয়ে দেখাম তোমালোকক ফৰ্মুলা যেটো ৰামধেনুটো একেটাই ইউজ হ'ব ফৰ্মুলা যেটো দেখাম সেইটো ৰামধেনুটো একেটাই ইউজ হ'ব তো ফাৰ্স্ট তোমালোকে ধৰা তোমালোকৰ ল্যাপটপ বা কম্পিউটাৰ যদি ধৰিলো মই তোমালোকৰ ল্যাপটপ বা কম্পিউটাৰ যদি ধৰা আকুতিটো ইনষ্টল আছে তেনেকৈ তেতিয়া কি হ'ব এই আকুতি বুলি এনেকুৱা এটা সিম্বল থাকিব এই সিম্বলটোত কি হৈছে এই সিম্বলটোত ডাবল ক্লিক কৰিব ডাবল ক্লিক কৰাৰ লগে লগে এই কিবোৰ্ডখন শো কৰিব এনেকুৱা এখন কিবোৰ্ড শো কৰিব তো অলৰেডি মই কিবোৰ্ডখন তোমালোকক দি থৈছোঁ এড কি হয় ধৰা এছত কি হয় শিফ্ট মাৰিলে কি হয় অলৰেডি মই তোমালোকক দি থৈছোঁ তথাপিও অলপ বুজাই দিছোঁ চোৱা ইয়াত কিবোৰ্ডখন কেনেকৈ আছে ইয়াত কিবোৰ্ডখন আছে প্ৰথম কি আছে মই প্ৰথম লাইনটো চাইছোঁ এত ধৰিলোঁ ও আৰু উকাৰ আছে দেখিছানে একেটা লেটাৰতে দুটা আখৰ আছে এছত যেনেকৈ এ আৰু একাৰ আছে ডিত খালি অকল এটা আছে ঠিক আছে এফত হুঁচৰি আৰু হুঁচৰিকাৰ আছে যেনেকৈ এনেকৈ দুটাকৈ আছে এতিয়া আমি লিখিবলৈ হ'লে কি কৰিব লাগিব লিখিবলৈ হ'লে কি কৰিব লাগিব যে আমি যদি তলৰ যিবোৰ ধৰা এটোত আছে দুটা আখৰ ও আৰু উকাৰ তলৰবোৰ লিখিবলৈ হ'লে আমি কি কৈছে ডাইৰেক্ট লিখি গ'লে হয় ধৰা এ মাৰিলে কি আহিব উকাৰ আহিব আৰু এছ মাৰিলে একাৰ আহিব ঠিক আছে আৰু ধৰা এফ মাৰিলে হুঁচৰিকাৰ আহিব মানে ডাইৰেক্ট লিখিলে তলৰবোৰ আহিব যদি আমি ধৰিলো ইটো যদি লিখো ইটো লিখিলে আমাৰ কি আছে আকাৰটো আহিব ঠিক আছে তেনেকৈ তলৰবোৰ আহিব ডাইৰেক্ট লিখিলে এটা ওপৰবোৰ কেতিয়া আহিব ওপৰবোৰ তেতিয়া আহিব যেতিয়া আমি কিবোৰ্ডৰ শিফ্ট তলত দেখিছানে জেডটোৰ ওচৰত আছে শিফ্টটো এই শিফ্টটো যে এই শিফ্টটো কি আছে ইউজ দবাই ল'বা দবাই পেলাই ধৰা এটো যদি তুমি প্ৰেছ কৰা তেতিয়া কি আহিব ওপৰ ওটো আহিব গতিকে ওপৰৰ আখৰবোৰ আনিবলৈ হ'লে সদায় শিফ্টটো ইউজ কৰি ল'বা বা শিফ্টটো প্ৰেছ কৰি ল'বা তো সেইটো গম পালা তাৰপিছত এতিয়া আমি লিখিম কেনেকৈ ধৰিলে লিখিবলৈ হ'লে আমি কি কৰিম এই কিবোৰ্ডখন মাইনাছ কৰি থৈ দিম নেকাটিবা কিন্তু দেই এই মাইনাছ চিনটোত মাইনাছ কৰি থৈ তো তলত মাইনাছ হৈ আছে এতিয়া তোমালোকে ধৰা লিখিব খুজিছা ৱৰ্ডতে লিখা বা পেজমেকাৰতে লিখা তোমালোকৰ কোনো কথা নাই তো এতিয়া লিখিব খুজিছা না লিখিবলৈ হ'লে কি কৰিব লাগিব আমি এই ধৰিলে মই ৱৰ্ডতে দেখাম সাধাৰণতে চবৰে কম্পিউটাৰ বা লেপটপৰ ৱৰ্ড থাকে তো ষ্টাৰ্টত যাবা ষ্টাৰ্টত গৈ মাইক্ৰ'ছফ্ট অফিচ যাবা এটা মাইক্ৰ'ছফ্ট অফিচ অল প্ৰগ্ৰাম গ'লোঁ মাইক্ৰ'ছফ্ট অফিচ গ'লোঁ অফিচ গৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটোত আমি কি হৈছে ক্লিক কৰি দিলোঁ তো ক্লিক কৰি দিয়াৰ লগে লগে ৱৰ্ডটো আহিলে এতিয়া আমি কি আছে লিখিব লাগে তো ধৰিলোঁ মই কিবা আখৰ এটা লিখিলোঁ আমি যেনেকৈ ইংলিছ আখৰ লিখোঁ কিবা এটা বোলে কিবা আখৰ এটা লিখিলোঁ ধৰা ৱেলকাম বুলিয়ে লিখিলোঁ তো ইয়াৰ মই ধৰা চাইজটো ডাঙৰ কৰি ল'লোঁ হোমত যাবা এই হোমটোত যাবা এই চাইডত এই হোমত যাবা হোমত গৈ পেলাই এই চাইজত গৈ পেলাই চাইজটো অলপ ডাঙৰ কৰি দিবা চিলেক্ট কৰি ল'ব লাগিছিলে মই চিলেক্ট কৰি লোৱা নাই তো ক'ত যাওঁ আমি হোমত যাম হোমত গৈ এই চাইজত গৈ পেলাই চাইজটো ডাঙৰ কৰি ল'বা ঠিক আছে অলপ বেছিকৈ ডাঙৰ কৰি লৈছোঁ মই তোমালোকক যিমান লাগে সিমান কৰিবা তো ডাঙৰ কৰি লোৱাৰ পিছত কি হ'ব এতিয়া আমি কি কৰিম এই হোমতে যাম চেম এই হোমলৈকে যাম হোমত গৈ কি কৰিম এই ফন্ট ষ্টাইলটো কিবোৰ্ডত লিখি দিবা কি বুলি লিখিবা আকুতি আসাম আনন্দ বুলি লিখি দিবা আকুতি আসাম আনন্দ তো আকুতি আসাম আনন্দ লিখাৰ লগে লগে ৱেলকাম ৱৰ্ডটো এনেকৈ আহিছে অসমীয়ালৈ আহিছে কিন্তু অসমীয়া ফৰ্মুলাটো অহা নাই ঠিক আছে এতিয়া আমি কি কৰিব লাগিব চিলেক্ট অট'আইন দিবা
keyboardৰ স্ক্ৰল কিটো স্ক্ৰল লক যেটো কি থাকে এটো মই দেখাই দিছো চোৱা তোমালোকক keyboardৰ স্ক্ৰল লক কিটো যে থাকে এটো দিছেনে এটো স্ক্ৰল লক কিটো দিছেনে এটো প্ৰেছ কৰি দিবা তোমাৰ প্ৰেছ কৰি দিলো প্ৰেছ কৰি কি কৰিবা প্ৰেছ কৰা হৈ গল এতিয়া তুমি ধৰা মই যিখন কীবোৰ্ড দেখালো সেই কীবোৰ্ডখন কি কৰিবা কেটো লিখিছোৱা ক আহিব মানে ডাইৰেক্ট লিখিছো কেট ক আছে ডাইৰেক্ট আখৰবোৰ ডাইৰেক্ট আহিব তাৰছত ধৰা শিফট যদি ইউজ কৰিবা কেটো লিখো খ থাকে গতে শিফটটো দবাই লৈ মই কেটো লিখিছো খ আহিব দেছন তাৰপিছত মই ধৰা তেনেকৈ তুমি কীবোৰ্ডখন চাই ল'বা আৰু যাৰ ধৰা যদি প্ৰব্লেম হয় তোমালোকে কীবোৰ্ডখন স্ক্ৰীনশ্বট মাৰি ল'বা আকুতিটো নেটতো পাই যাবা নেটত তোমালোকে গুগলত আকুতি কীবোৰ্ডখন বুলি মাৰিলে তো তোমাৰ কীবোৰ্ডখন আহিব কীবোৰ্ডখন স্ক্ৰীনশ্বট মাৰি পেলাই কীবোৰ্ডখন চাই পেলাই লিখিলে হ'ল শিফটটো ইউজ কৰিবা ওপৰটো আহিবলৈ আৰু শিফট ইউজ নকৰাকৈ লিখিলে তলৰবোৰ আহিব প্ৰথম কি কৰিব লাগে কীবোৰ্ডখন ওপেন কৰিবা আকুতিটো ওপেন কৰি মিনিমাইজ কৰিবা মিনিমাইজ কৰাৰ পিছত কি আছে যিকোনো এটা আখৰ লিখিবা লিখি পেলাই হোমত গৈ পেলাই ফন্ট ষ্টাইলটোত গৈ পেলাই আকুতি আসাম আনন্দ বুলি লিখি দিবা লিখি পেলাই এন্টাৰ প্ৰেছ কৰিবা প্ৰেছ কৰি দিয়াৰ পিছত স্ক্ৰল লকটো দবাবা স্ক্ৰল লকটো দবোৱাৰ পিছত কি আছে আখৰ লিখিবা ডাইৰেক্ট আখৰ আহি যাব সিম্পল এতিয়া মই এটা যুক্তাক্ষৰ লিখিব লাগে যিকোনো এটা যুক্তাক্ষৰ আখৰটো লিখিব পাৰিবা ধৰা যদি মই সিম্পল আখৰ হয় ধৰা মই এটা ধৰিলো কেট ক হোৱাইট ক তাৰপিছত এফত হুচৰিকাৰ মাৰিলো আৰু এলত ধৰা ত আৰু ইটা আকাৰ কবিতা ঠিক আছে এটাটো লিখিব লাগে তো মই শিফটটো ইউজ কৰি এছটো দিলো এ আহিলে তাৰপিছত ধৰা বন্ধনীয়টো লিখিবলৈ কি কৰিব লাগিব ধৰা মই ইনভাৰ্টেড কমাটো ইউজ কৰিলো ঠিক আছে চিহ্ন ধৰাকে তাৰপিছত আকাৰটো আনিবলৈ ইউজ কৰিলো য'ত চিফট ইউজ কৰিব লাগে যিটো আখৰ আনিবলৈ সেইটো হ'ল এইটো চিম্পল আখৰ কিন্তু এনেকুৱা কিছুমান আখৰ আছে যিবোৰ যুক্তাক্ষৰবোৰ কেনেকৈ লিখিবা এতিয়া মই যুক্তাক্ষৰ এটা বেলেগ এটা লিখিছোঁ ধৰা কি লিখিম যুক্তাক্ষৰ ধৰিলোঁ মই ধৰিলোঁ স্পন্দন প্ৰথমতে খ মাৰিবা এমত খ থাকিব তাৰপিছত এই আখৰটো যোগ কৰিবলৈ কীবোৰ্ডৰ ডি এ বি চি ডি যে ডিটো ইউজ কৰিবা ডি তাৰপিছত খ সতি প আছে গতিকে এইচটো মাৰিলে প হ'ব প তাৰপিছত নটো হৈছে তোমাৰ ভিটো মাৰিলোঁ তাৰপিছত যোগ কৰিবলৈ ডিটো কীবোৰ্ডৰ ডি দে এ বি চি ডি যে ডিটো ইউজ কৰিবা যোগ কৰিবলৈ দুটা আখৰ যোগ কৰিবলৈ ডি মাৰিলোঁ তাৰপিছত দটো মাৰিলোঁ দটো অ' হয় স্পন তাৰপিছত আকৌ নটো মাৰিবলৈ ভি স্পন তো এনেকৈ কি হৈছে তোমালোকে ডিটো যদি যুক্তাক্ষৰ লিখিবলৈ হয় তেতিয়া ডিটো ইউজ কৰিবা ডিটো ইউজ কৰিলে যোগ হ'ব আখৰ দুটা যদি এতিয়া আমি প্ৰতিটো এইটা স্পন্দনটো কি হৈছে ধৰা দুটা আখৰ আছে কাৰণে এবাৰ ইউজ কৰিছোঁ ধৰা প্ৰথমে দন্তীয়া খ লিখিলোঁ তাৰপিছত ডি মাৰিলোঁ ডি মাৰি পেলাই এইচ মাৰিলোঁ তাৰপিছত ধৰা ভি মাৰিলোঁ দন্তীয়া ন আহিলে তাৰপিছত আকৌ ডি মাৰিলোঁ মাৰাৰ পিছত অ' মাৰিলোঁ দন্তীয়া দ আহিলে গতিকে দুটা আখৰ যদি এটা আখৰত ধৰা তিনিটা থাকে তেতিয়া কেনেকৈ মাৰিবা তেতিয়া কি আছে তিনিবাৰ ডিটো ইউজ কৰিবা ডিটো তিনিবাৰ ইউজ কৰিবা আৰু এটা মই দেখাইছোঁ তেনেকৈ অঞ্চল ধৰিলোঁ অটো লিখিবলৈ কি হৈছে কি লিখিব লাগিব চিফ্ট ধৰি পেলাই ডিটো চিফ্ট ধৰি পেলাই ডিটো দিলে সেইটোতো কীবোৰ্ডখনত থাকিবই চিফ্ট ইউজ কৰিলে দটো অ'টো আহে ডিটো তাৰপিছত এতিয়া অঞ্চল নহয় এতিয়া অঞ্চল আখৰটোত কি আখৰ যোগ হৈ আছে সেইটো জানিব লাগিব সেইটো তোমালোকে মনত ৰাখিবা কি আখৰ সেইটো নিজে জানিব লাগিব তাৰপিছত এইটো কি আখৰ যোগ হৈ আছে নিয় আৰু চ
নিয় আৰু প্ৰথম চ তাৰপিছত লটো লিখিবলৈ হ'লে এনটো দিলে তো তেনেকৈ যোগ কৰিলে হৈ গ'ল কিন্তু তিনিটা আখৰ হ'বলৈ হ'লে তিনিটা আখৰ তিনিবাৰ ডি ইউজ কৰিলে তিনিটা আখৰ আহিব কিছুমান আখৰ যেনেকৈ তিনিটা থাকে তিনিটা যোগ হৈ থাকে তেনেকুৱাবোৰ তোমালোকে যেনেকৈ ধৰা কইত্যাক্ত ধৰা কইত্যাক্ত কৰ আৰু ত কইত্যাক্ত মই প্ৰথমতে ক মাৰিলোঁ তাৰপিছত ত মাৰিলোঁ কইত্যাক্ত চিম্পুল ভেৰি চিম্পুল গতিকে তোমালোকে এনেকৈ লিখিবলৈ চোৱাচোন